17টা বছৰ আৰু এই 17টা বছৰে ঘৰৰ মূল মানুহজন নোহোৱাকৈ আমি ইমান ডাঙৰ হ'লোহি। দেউতাৰ পৰলোক প্ৰাপ্তি হোৱা 17টা বছৰ সম্পূৰ্ণ হ'ল। ভাবিলে আচৰিতেই লাগে। সময়বোৰ ইমান জল্দাজল্দিকৈ পাৰ হৈছে। দেউতাৰ বছৰেকীয়াৰ দিনাখন প্ৰায়ে আমাৰ ঘৰত গীতা পাঠ কৰোৱা হয়। এইবাৰ মায়ে ভাবিলে নাম পতাৰ কথা। সেইকাৰণে ভকতসকলেও ৰাতিপুৱাই আহি নিজৰ কামবিলাক কৰি নাম প্ৰসংগৰ বাবে আগবাঢ়িছে। ঘৰৰ মূল মানুহজন হঠাৎ যেতিয়া নাইকিয়া হয় বা ঘৰৰ কোনোবা যেতিয়া নাইকিয়া হৈ যায়, সেই ঘৰখনৰ পৰিৱেশটো কেনেকুৱা হৈ পৰে সেই কথাটো সকলোৱে বাৰুকৈ বুজি পায়। আমি সেৱা কৰি থকাৰ অৱস্থাত হঠাৎ কপৌ চৰাইজনীনো ক'ৰ পৰা ওলালেহি জানো? এনেকুৱা সময়ত যদি হঠাৎ এনেকৈ কিবা এটা দেখা পোৱা যায়, মনটো দেখোন ভাল লাগি যায় কিবা এটা। 17টা বছৰৰ আগত মই সৰু আছিলোঁ যদিও মাৰ কিছুমান ষ্ট্ৰাগল দেখিছিলোঁ, যিখিনি মই নিজ চকুৰে দেখাৰ কাৰণে হয়তো বেছিকৈ অনুভৱ কৰোঁ। তেতিয়াতো ভাইটি মোতকৈ সৰু। দেউতা থাকোঁতেও বা দেউতা নথকাৰ পিছতো মায়ে কেনেকৈ বস্তুবিলাক হেণ্ডেল কৰিছে, সেই বস্তুটো মই ভালকৈ দেখি আহিছোঁ। আশা কৰোঁ দেউতা য'তেই আছে শান্তিত থাকক। কামত সকলোৱে লাগি গৈছে। এইফালে নবৈ ভণ্টিয়েও কামত লাগিছে, লগতে আমাৰ পুতলাও দেখিছেনে কিমান কাম কৰিছে। আমি আচলতে যি পালোঁ জীৱনত বা যি হেৰুৱালোঁ, সেই বস্তুবিলাকক মনত ৰাখি আগবাঢ়িতো যাবই লাগিব। বিভিন্ন ঠাইত সকাম পতাৰ নিয়মবিলাক বেলেগ বেলেগ হয়, নামবিলাকো বেলেগ বেলেগ হয়। আমাৰ ইয়াত প্ৰসাদৰ লগতে জলপান দিয়ে, হয়তো কিছুমানৰ ভাতো দিয়ে। আমাৰ ফালে খালি ভাতটো নচলে। নামৰ প্ৰসাদ আৰু জলপানৰ সোৱাদেই সুকীয়া। আজি আকৌ আমাৰ ঘৰৰ সৰু ল'ৰাটোৱে যথেষ্টখিনি কাম কৰিছে। বাকী আজিলৈ আহিছোঁ। সকলো ভালে থাকক। বাই বাই।